মনত জানো পৰা নাই তোমাৰো মোলৈ কেনে আছো খবৰ ল'বা পঠাইছো মই কৈ দূৰত আৰু নৰবা দেই পাৰা যদি আহিবা দেই আজি ৰাতি চিলমিলিয়া সপোনে দিহ। ডিয়াৰ ভিউৱাৰ্ছ, মই বিজয় আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল BN। ডিয়াৰ ভিউৱাৰ্ছ, আজি মই এই ভিডিঅ'টো বনাইছোঁ বহুত ভাল এটা টপিকৰ ওপৰত। এই ভিডিঅ'টো হ'ব গৈ আছে বিশ্বৰ অৰ্থাৎ এই পৃথিৱীৰ আটাইতকৈ ধুনীয়া চৰাইটোৰ ভিডিঅ'। এই চৰাইটো হয়তো আপোনাৰ জীৱনত বাস্তৱত আপুনি দেখা নাপাব পাৰে, সেয়ে এই ভিডিঅ'টো আপুনি চাই লওক। আৰু এই চৰাইবিধ এতিয়া আমাৰ অসমত পোৱা গৈছে, আৰু অসমৰ ক'ত পোৱা গৈছে আৰু এই চৰাইটোৰ নাম কি, এই চৰাইটোৰ বিষয়ে সকলো মোৰ এই ভিডিঅ'টোত পাব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ধৈৰ্য সহকাৰে শেষলৈকে চাব। ডিয়াৰ ভিউৱাৰ্ছ, যদি আপোনালোকে মোৰ এই চেনেলটো প্ৰথমবাৰৰ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, লগতে অল নটিফিকেশ্যন অন কৰি ৰাখিব। তেতিয়াহ'লে মই আপলোড কৰা ভিডিঅ'ৰ সকলো নটিফিকেশ্যন আপোনাৰ মোবাইলত সকলোৰে আগত পাই যাব। আৰু যদিহে আপুনি মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেতিয়াহ'লে আপোনাক বহুত ধন্যবাদ। ডিয়াৰ ভিউৱাৰ্ছ, মোৰ আজি এই ভিডিঅ'টো আছিল যে বিশ্বৰ আটাইতকৈ ধুনীয়া চৰাইটো আমাৰ এতিয়া অসমত দেখা গৈছে, আৰু সেই চৰাইটোৰ নাম হৈছে মেণ্ডাৰিন ডাক। এই মেণ্ডাৰিন ডাক ক'ৰ পৰা আহিছে, দেখিবলৈ কেনেকুৱা, আমাৰ অসমৰ ক'ত পোৱা গৈছে, আৰু মেণ্ডাৰিন ডাকৰ বিষয়ে মই এই ভিডিঅ'টোত ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিম। গতিকে আৰু দেৰি নকৰিব লওক, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ভিউৱাৰ্ছ, বিশ্বৰ আটাইতকৈ ধুনীয়া চৰাইবিধেই হৈছে মেণ্ডাৰিন ডাক, আৰু এই মেণ্ডাৰিন ডাক আমাৰ অসমৰ তিনিচুকীয়া জিলাৰ মাগুৰী বিলৰ আকৰ্ষণ হৈ পৰিছে। মেণ্ডাৰিন ডাকৰ সৌন্দৰ্যত আমাৰ প্ৰকৃতিপ্ৰেমীসকল আপ্লুত হৈ পৰিছে। দেশ বিদেশৰ পৰা অসংখ্য পৰ্যটক আহি আমাৰ তিনিচুকীয়া জিলাৰ মাগুৰী বিলৰ পাৰ ভৰি পৰিছে। বিশ্বৰ আটাইতকৈ ধুনীয়া এই চৰাইটো এদিন নহয়, দুদিন নহয়, এবছৰ নহয়, দুবছৰ নহয়, সুদীৰ্ঘ 120 বছৰ পিছত আমাৰ অসমত আলহী হৈ আহিছে। তিনিচুকীয়াৰ এজন স্থানীয় যুৱকে যোৱা 8 ফেব্ৰুৱাৰী তাৰিখে এই বিশ্বৰ সুন্দৰ চৰাইটো প্ৰত্যক্ষ কৰে মাগুৰী বিলত। 1901 আৰু 1902 চনত ডিব্ৰু নদীত দেখা গৈছিল এই ধুনীয়া চৰাইটো। তাৰপিছত আৰু আমাৰ অসমত ইয়াক দেখা পোৱা নগৈছিল। কিন্তু আমাৰ সৌভাগ্য যে 120 বছৰ পিছত আকৌ এই চৰাই অসমলৈ পৰিভ্ৰমণ কৰিব আহিছে। বিশ্বৰ আটাইতকৈ সুন্দৰ এই মেণ্ডাৰিন ডাক নৰৱে, ৰাছিয়া, চীন, জাপান, দক্ষিণ কোৰিয়া এই দেশসমূহত থাকে। বিশ্বৰ কেইবাখনো দেশ অতিক্ৰম কৰি হাঁহৰ ৰজা নামেৰে খ্যাত বিশ্বৰ আটাইতকৈ সুন্দৰ এই চৰাইটো এতিয়া আমাৰ অসমৰ তিনিচুকীয়া জিলাত দেখা পোৱা গৈছে। সেয়ে প্ৰকৃতিপ্ৰেমীসকলৰ মহা আনন্দ, হাতে DSLR কেমেৰা, মোবাইল আদি লৈ সাজু হৈ আছে বিশ্বৰ আটাইতকৈ ধুনীয়া এই চৰাইটোৰ এখন ধুনীয়া ফটো তুলিব। ডিয়াৰ ভিউৱাৰ্ছ, মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে অলপ হ'লেও ভাল পাইছে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব ভিডিঅ'টো কেনে পালে, আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকৰ একোটা লাইক আৰু কমেণ্টে আমাক নতুন ভিডিঅ' বনাবলৈ উৎসাহ জন্মায়। সেয়ে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু সদৌ শেষত আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। জয় হিন্দ।